অভিনেত্ৰী মুনমী কলিতাক সামাজিক মাধ্যমত এটা কথা কৈ ভাইৰেল এগৰাকী সুন্দৰী শুনিলে আপোনালোকো আচৰিত হৈ পৰিব কোন সেই সুন্দৰী কি কলে সামাজিক মাধ্যমত অসমৰ মোহময় অভিনেত্ৰী মুনমী কলিতাক সবিশেষ জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমেৰে গতিকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব বৰ্তমান অসমৰ জনপ্ৰিয় অভিনেত্ৰী মুনমী কলিতাৰ বিৰুদ্ধে কোৱা সেই যুৱতীগৰাকীৰ ভিডিঅ'টো সামাজিক মাধ্যমত বাৰুকৈ ভাইৰেল হৈ পৰিছে সবিশেষ জানিবলৈ পাব ভালদৰে বুজি পাব সেই ভিডিঅ'টো শেষলৈকে চাই থাকিব তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো অসমৰ জনপ্ৰিয় অভিনেত্ৰী মুনমী কলিতাৰ এগৰাকী অনুৰাগীয়ে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এটা অতি আচৰিত কথা শ্বেয়াৰ কৰি পোষ্ট কৰিছে আৰু এই পোষ্টটো পোৱাৰ লগে লগে ভাইৰেল হৈ পৰিছে সেই বিশেষ কথাকেইটা আহকচোন সেই বিশেষ কথাকেইটানো কি আমিও জানি লওঁ অসমৰ জনপ্ৰিয় অভিনেত্ৰী মুনমী কলিতাৰ এগৰাকী অনুৰাগীয়ে লিখিলে এই কথাখিনি তেওঁ লিখিছে ফ্ৰেংকি আৰু মুনমীয়ে আমাৰ মৰমবোৰ পাহৰা নাই বহুদিনৰ পিছত নতুন বছৰত যোৱাকালি আমাৰ ঘৰত সপৰিয়ালে আহি আমাৰ মনবোৰ আকৌ হাঁহিৰে ভৰাই তুলিলে তাৰ বাবে ফ্ৰেংকি মুনমী আৰু বাবুলৈ বহুত বহুত মৰম আৰু আশীৰ্বাদ থাকিল ভগৱানে সিহঁত তিনিওকে সদায় কুশলে ৰাখক হয় বন্ধু বান্ধৱীসকল আপোনালোকে ভবাৰ দৰে কোনো বিতৰ্কমূলক কথা লিখা নাই সেই পোষ্টটোত কিন্তু এগৰাকী অনুৰাগীয়ে কিমান হেঁপাহ আৰু মৰম থাকিলে এগৰাকী শিল্পীলৈ সামাজিক মাধ্যমত এটি পোষ্ট শ্বেয়াৰ কৰিব পাৰে তাৰ এই এক জ্বলন্ত প্ৰমাণ পোৱা গ'ল অভিনেত্ৰী মুনমী কলিতা বুলিয়েই নহয় প্ৰতিজন শিল্পীলৈ থকা প্ৰতিজন অনুৰাগীৰ মৰম চেনেহ আৰু অকৃত্ৰিম ভালপোৱাৰ ভিডিঅ'টো আছিল ইমানেই যদি আপোনালোকে চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ